নাম তাইৰ চন্দ্ৰকান্তা। ওঠত তাইৰ আহিনৰ পথাৰৰ দুষ্টালি ভৰা হাঁহি, বুকুত তাইৰ পয়োধিৰ উৰ্মিমালাৰ উত্তাল তৰংগ, দুচকুৰ পতাত সাগৰ কিম্বা আকাশৰ এচামুচ নীলা কাজল, চুলিৰ ভাজত জোনাকবোৰ লুকুৱাই তাইৰ ভৰিৰ পতাই ৰঙা মাটি চুৱে। তাইক চুই চোৱাৰ আপাহতে ডাৱৰবোৰ বৰষুণ হৈ তাইক সাবটি ধৰে। আকাশখনক আঁচলৰ আগত বান্ধি তাইক ঐনিতম এফাকি কালে ৰঙা বেলিটো আহি তাইৰ কপালতে পৰে। আগুলি কলাপাত লৰে কি চৰে, তাই চন্দ্ৰকান্তা বুলি গাঁৱৰ সকলোৱে জানে।